বন্ধুসকল মই মোৰ চেনেল বিনিতা কালেকশ্যনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আগৰ ভিডিঅ'ত মই দেখাইছিলো যে এজোৰ উকা খাদি কটন মেখেলা চাদৰ মই কেনেকৈ ডিজাইন কৰিবলৈ লৈছো বা কেনেকৈ হ্যান্ড এমব্ৰয়ডাৰী কৰিবলৈ লৈছো সেইখিনি আপোনালোকক দেখাইছিলো কৰিবলৈ লৈছো বুলি কৈছিলো আৰু নেক্সট মই কাইলে ভিডিঅ'ত আপলোড কৰিম বুলি কৈছিলো কিন্তু কালি মই ভিডিঅ' আপলোড কৰিব নোৱাৰিলো সেইকাৰণে আজি মই ভিডিঅ'টো কৰি আপোনালোকৰ ওচৰত আপলোড কৰিছো তাৰ কাৰণে এটো ডিজাইন মই আপোনালোকক দেখাইছিলো এটো ডিজাইনত মই মেখেলাখন কৰিম বুলি কৈছিলো আৰু এই ডিজাইনটো তলত ভৰাই লৈ মেখেলাখনৰ তলত ভৰাই লৈ মই ওপৰত ছবিটো আঁকি ললো প্ৰথমে মই বেক কেমেৰা দি দেখুৱাই দিম বাৰু প্ৰথমে এই কাগজখন তলত ভৰাই এই মেখেলাখনৰ ওপৰে মই পেন্সিলেৰে ড্ৰটো কৰি ললো ইয়াৰ পাছত এই জোখমতে মই ড্ৰখিনি কৰি ললো কৰাৰ পিছত মই এয়া মৌৰাটো মই বনালো মৌৰা জোৰা মই বনালো এই মৌৰা জোৰা মই কেনেকৈ বনালো তাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটো জাস্ট মই কমপ্লিট কৰিছো আৰু মই আপোনালোকক দেখুৱাম যে এই ডিজাইনটো মই কেনেকৈ অতি সহজতে মই খুব কম সময়ৰ ভিতৰতে কৰিছো আৰু কি চিলাই ইয়াত ইউজ কৰিছো আৰু লগতে কি মেটেৰিয়েল ইউজ কৰিছো সকলোখিনি আপোনালোকৰ দেখুৱাই যাম মই এই মেখেলাখন লৈছো এখন এনেদৰে প্ৰথমে ইয়াত এটা ড্ৰ কৰিলো তাৰ পাছত এনেদৰে গুটেইখনতে এজুৰকৈ মৌৰা কৰি যাম আৰু ইয়াৰ ওপৰত মই কিছুমান ভৰ্তি চিলাই দি ফুল কৰি যাম প্ৰথমে মই যেহেতু মই এটো আৰম্ভ কৰিছো গতিকে এই পাহে কেনেকৈ কৰো মই কৰিলো আপোনালোকক দেখাই যা আহক মই তেনেহলে বেক কেমেৰা দি দেখাও কেনেকৈ ফুলটো ড্ৰ কৰি পেলাই কি চিলাই ইউজ কৰি মই এইখিনি কৰিছো আৰু আপোনালোকলৈ এটা অনুৰোধ থাকিল যদি কোনোবাই মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে বা মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বিশেষ যদি কিবা অসুবিধা নহয় তেনেহলে ভিডিঅ'টো পাৰিলে শেয়াৰ কৰি দিব আৰু এটা লাইক নিশ্চয় কৰিব গতিকে ভিডিঅ'সমূহ চাই থাকিব বুলি আশা কৰিলো আৰু বলক তেনেহলে মই মেখেলাখনৰ কথাটো দেখাই লওঁ কেনেকৈ আঁকিছো এখন মই মেখেলাখন পাৰি আপোনাক দেখুৱাই দিছো এনেদৰে মই মৌৰাখিনি আঁকি ললো এইখন কাগজত ধৰক মই আঁকি ললো আঁকি লৈ ইয়াৰ তললৈ মেখেলাখনৰ তলত মই এইখন কাগজখন ৰাখি দিলো আৰু ইয়াৰ ওপৰত যেটো দেখা পাইছে তাৰ ওপৰে মই পেন্সিলেৰে বা পেনেৰে এনেদৰে আঁকি দিলো কাৰ্বন পেপাৰ ব্যৱহাৰ নকৰাকৈ মই এনেকৈ আঁকি ললো এতিয়া ইয়াৰ ফুলখিনি মই কৰি যাম এটা মৌৰা কৰিলোৱে দেখিছে আৰু আনটো মৌৰা কৰিবলৈ মই এই ৰঙা সূতাডাল ইয়াত ভৰাই লৈছো এটো মই এংকৰ থ্ৰেড ব্যৱহাৰ কৰিছো এংকৰ গুলিয়েদি মই চেইন চিলাই দি ইয়াৰ প্ৰথম চিলাইটো কৰি লম এই মৌৰাটোৰ ওপৰে গোটেই গাটো ৰঙা সূতাৰে এনেদৰে মই চেইন চিলাই কৰি লম চেইন চিলাইটো কৰিব সকলোৱে জানে সেইকাৰণে মই খৰকৈ দেখুৱাই দিছো যদি কোনোবাই নাজানেও তেনেকৈ চাই ল'ব পাৰিব এয়া ভিতৰেদি এনেদৰে বেজিটো ভৰাই তাতে এটা পাক মাৰি এনেকৈ দিলেই চেইনডালৰ নিচিনা হৈ যায় এনেকৈ গোটেই মৌৰাটো মই কৰি লম এই মৌৰাটো কৰিবৰ কাৰণে মই কেইবাটাও কালাৰৰ সূতা মই লৈছো ৰেড গ্ৰীন ইয়েলো অৰেঞ্জ আৰু অকনমান গুণা সূতাও ব্যৱহাৰ কৰিছো লগত চুমকি আৰু পাথৰো ব্যৱহাৰ কৰিছো এনেদৰে সেই গোটেই পাহটো কৰি ললো দেখিছে এতিয়া ইয়াৰ ফালখনো মই বনাই লম এনেদৰে এইফালেও এপাক মই এনেদৰে প্ৰথমে ৰঙা সূতাৰে কৰি ললো ইয়াৰ পাছতো এবাৰ কৰাৰ পাছতো বহুকেইটা কাম থাকে সেইকেইটাও মই লাহে লাহে দেখাই আছো এনেদৰে ইয়াৰ পাও এপাক মই কৰি লম তোমাৰ সূতাডাল লগাই পেলাই এনেদৰে কৰি লম এয়া দেখিলে গোটেইটো মই এবাৰ কৰি ললো এতিয়া লৈছো গ্ৰীন এটো গ্ৰীন সূতাটো হৈছে এংকৰ সূতা আৰু এংকৰ সূতাৰ পৰা মই গ্ৰীন সূতাটো মই বেজিত ভৰাই ললো ভৰাই লৈ এতিয়া
ইয়াৰ ওপৰত এটা গ্ৰীনেৰে কৰি যাম। সেই একেধৰণেৰে মিহি মিহিকৈ গাতে গা লগাই বুলি কৈছোঁ, গাতে গা লগাই মানে ইটোৰ লগত সিটো লগাকৈ লাহে লাহে কৰি যাব লাগিব। গোটেই মৌৰাটো এনেদৰে ওপৰে ওপৰে প্ৰথমে ৰেডৰ কাষে কাষে গ্ৰীনেৰে এবাৰ কৰি ল'ম। একেবাৰে সহজতে আৰু কম সময়ৰ ভিতৰতে হয়, সেয়ে মই গোটেই পাহটো আপোনালোকক গোটেই এম্ব্ৰইডাৰীটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ইয়াৰ পিছত আৰু দুটামান কাম আছে, সেইকেইটাও দেখাই দিম। যিসকলে প্ৰথমবাৰৰ বাবে এম্ব্ৰইডাৰী কৰিম বুলি ভাবিছে সেইসকলৰ কাৰণে সহজ হ'ব, আৰু যিসকলে সদায় কৰি থাকে সেইসকলে এই কথাটো জানেই। এনেদৰে ওপৰে ওপৰে মই দুবাৰকৈ চিলাইটো কৰি ল'লোঁ। বাকীখিনি ওপৰে ওপৰে এবাৰকৈ কৰি ভিতৰৰ যিটো পাহি সেই পাখিটো মই গ্ৰীণ কালাৰে দুবাৰ কৰিছোঁ, যাতে অকণমান ডাঠ হয়। কালাৰটো যিহেতু উজ্জ্বলতাটো আহিবৰ বাবে মই দুবাৰকৈ কৰিছোঁ, গাতে গা লগাই অকণমান বহল হ'বৰ কাৰণে। এইটো বাহিৰ অংশটো নহয়, ভিতৰ অংশটোহে। এনেদৰে এইটো কৰি ল'লোঁ। এতিয়া ইয়াৰ পাছত ইয়াৰ ফানখনতো অলপমান ভিতৰটো সেউজীয়া কৰি ল'ম, এবাৰ কৰি ল'ম ওপৰে ওপৰে। এনেদৰে মাজৰ যিখিনি খালী অংশ আছিলে ফানখনৰ, সেই খালী অংশটো মই গ্ৰীণ কালাৰে পূৰণ কৰি দিলোঁ, দুটাকৈ চেইন চিলাই কৰি। খালী অংশটো নাইকিয়া কৰি মই সম্পূৰ্ণ পূৰ কৰি দিলোঁ। কালাৰ কি দিয়ে সেইটো নিজৰ ওপৰত কথা, যিকোনো ধৰণৰ কালাৰে দিব পাৰে, যিটো উজ্জ্বল হয় সেইটোৱে ভাল লাগে। এতিয়া আহিলে অৰেঞ্জ কালাৰ। অৰেঞ্জ এংকৰ গুলিৰ পৰা মই এটা সূতা বেজিত লগাই ল'লোঁ, আৰু সেই গ্ৰীণৰ কাষে কাষে মই অৰেঞ্জ কালাৰ দি চিলাই গ'লোঁ। যিহেতু মৌৰা চৰাইটোৰ ভিন্ন ৰঙী থাকে আৰু কেইবাটাও কালাৰ দি কৰিলেহে বস্তুটো উজ্জ্বল হয় আৰু ভাল লাগে, সেয়ে ইয়াত কেইবাটাও কালাৰ ইউজ কৰিলোঁ। এতিয়া যেনেকৈ মই পাখিখনত ৰেডৰ ভিতৰত দুবাৰকৈ গ্ৰীণ কালাৰে কৰি পেলাই অলপমান বহল কৰি দিলোঁ, ঠিক তেনেকৈয়ে ইয়াৰ গ্ৰীণৰ কাষে কাষে অৰেঞ্জ দুবাৰকৈ কৰিম। অৰেঞ্জ কালাৰটোৱে দুবাৰকৈ কৰি অৰেঞ্জ কালাৰটো অলপমান বহল দেখা কৰি দিম। এনেকৈ কৰিলে দূৰৰ পৰাও চৰাইহাল দেখা যাব। যেতিয়া মেখেলাখন পিন্ধিম তেতিয়া দূৰৰ পৰাও চৰাইহাল উজ্জ্বলকৈ দেখা পোৱা যাব। সেয়ে অকণমান উজ্জ্বল হ'বৰ কাৰণে মই দুবাৰকৈ কৰি দিছোঁ। মেখেলাখনৰ কালাৰৰ লগত মিলাই যিকোনো সূতা ইউজ কৰিব পাৰে। এতিয়া দেখিলে মই গ্ৰীণ কালাৰ দুবাৰমান কৰি দিয়াৰ পাছত, অৰেঞ্জ কালাৰ দুবাৰ কৰি দিয়াৰ পাছত এতিয়া ল'লোঁ য়েল্ল' কালাৰ। য়েল্ল' কালাৰে বাকী খালী থকা
অংশখিনি পূৰ কৰি দিম মই ইয়াত দুবাৰ কৰিব লগা হৈছে দুবাৰতে মোৰ খালি থকা অংশখিনি পূৰ হৈ গৈছে যদি অৰেঞ্জটো অলপ কমকে দিলোহেঁতেন তেনেহ'লে হয়তো তিনিবাৰমান কৰিব লগা হ'লহেঁতেন এতিয়া লৈছোঁ এইটো গুণা সূতাটো এই য়েল্লো কালাৰৰ লগত মই গুণা সূতাটো একেলগে মিক্স কৰি লৈছোঁ দেখিছে আৰু ঠিক তেনেদৰেই মই এই ফানখনৰ এইখিনি বেক ষ্ট্ৰিচ দি মানে যিটো উল্টা চিলাই বুলি কয় মানে ধৰক বেক ষ্ট্ৰিচ বুলি কয় সেই চিলাইটো দি পেলাই মই ফানখন কৰিলোঁ এতিয়া এইটো ভৰ্তি চিলাই দি ইয়াৰ ঠেংকেইটা বনাই পেলাম পূৰ কৰি পেলাম যিখিনি ৰেড কালাৰে কৰাৰ পাছত যিখিনি খালী জেগা আছে য়েল্লো কালাৰে সেই গুণা সূতাটোৱে সৈতে এই খালী জেগাখিনি নাইকিয়া কৰি পূৰ কৰি পেলাম এবাৰ হিতাইত এবাৰ তলত এবাৰ ওপৰত এনেদৰে খুচি দি সূতাখিনিৰে পূৰ কৰি পেলালোঁ এতিয়া থাকিল এইখিনিৰ কাৰণে লৈছোঁ এটা মোটা অৰেঞ্জ সূতা এই অৰেঞ্জটো আগৰ অৰেঞ্জটোতকৈ অলপমান কালাৰটো বেলেগ এইটো এনেকৈ ফানখন বনাই পেলাম এই চিলাইটো আপোনালোকক দেখুৱালোঁ কাৰণ এইটো সকলোৱে কৰিব পৰা এটা চিলাই বেছি টান চিলাই নহয় বা বহুত সময়ৰ প্ৰয়োজন এনেকুৱাও নহয় ইচ্ছা কৰিলে কম সময়তেই এইখিনি এখন মেখেলা কৰি উলিয়াব পাৰি সেই এই চিলাইটো আপোনালোকৰ ওচৰত দেখুৱালোঁ আৰু বহুতেই এই চিলাইটো জানে তথাপি এনেকৈ ডিজাইন এটা দেখুৱালোঁ যাতে বেলেগ ধৰণৰ ডিজাইন বনাবলৈও এটা আইডিয়া পায় এনেদৰে এই ফেনখনো মই পূৰ কৰি পেলালোঁ এতিয়া লৈছোঁ এইটো ফেব্ৰিক গ্লু চকুকেইটাৰ কাৰণে চকুটোত দিলোঁ ফেব্ৰিক গ্লু অকণমান আৰু ইয়াৰ এই খালী অংশটোত অকণমান প্ৰথমে লগাই ল'লোঁ এটা হোৱাইট ষ্টন চকুটোত লগাই দিলোঁ আৰু ইয়াত দিলোঁ চুমকি লগোৱাৰ লগে লগে বিশেষ ধৰিব নোৱাৰি শুকোৱাৰ পাছত কিন্তু ইয়াৰ উজ্জ্বলতাটো আহি পৰে যিহেতু গ্লুটো কেঁচা হৈ আছে মানে শুকোৱা নাই সেইকাৰণে ইয়াত ধৰিব পৰা নাই কিন্তু অলপ শুকোৱাৰ পাছত ইয়াৰ উজ্জ্বলতাটো আহি পৰে গ্লুটো দি ইয়াত লগাই ল'লোঁ যদিও মই এই চুমকিখিনি সূতাৰে সৈতে চিলাই দিম যাতে কেতিয়াও এৰাই নাহে কেতিয়াবা এৰাই যাব পাৰে বুলিয়েই মই এনেদৰে চিলাই দিওঁ অৱশ্যে ষ্টনটো চিলাব লগা নাথাকে সেইটো গ্লুতে ৰৈ যায় এনেদৰে এটা এটা চিলাই মাৰি দিলোঁ গ্লুটোৰ সহায়ত ৰৈও যাব আৰু ধুলেও এৰাই নাহিব সূতাটো সেয়ে লগাই দিছোঁ দেখিছে মোৰ এইপাহ হৈ গ'ল ইয়াৰ আনটো মৌৰাত মোৰ ইয়াৰ ঠেংটো কৰিবলৈ থাকি গৈছিল গতিকে সেইখিনিও কমপ্লিট কৰি লওঁ আগৰ কৰাৰ দৰেই কৰিব লাগিব প্ৰথমে ৰেডেৰে কৰি ল'লোঁ ৰেডটোৱেদি কৰি লৈ পাছত য়েল্লোটো লগাই দিম এইটো এতিয়া ৰেডটো মাৰি হৈছেগৈ আৰু ইয়াৰ পাছতে মই য়েল্লো সূতা লৈ পেলাই মাজৰখিনি কৰি লওঁ এয়া মই মাজৰখিনি ফিল আপ কৰি ল'লোঁ য়েল্লো সূতাৰেদি এতিয়া খুলি চাওঁচোন বাৰু
এইপাহ এই মৌৰা যোৰা মোৰ হৈ গ'ল। ওপৰত মই সেই ব্লু কালাৰ দিলোঁ আৰু মাজত এইকেইটা কালাৰ। চকুটো ষ্টন লগালোঁ আৰু চুমকি দিলোঁ। কেনে লাগিল জনাব।